হোৱাৰ পিছত আজি প্ৰথম মানে ওদালগুৰিত আহিছোঁ। উদ্দেশ্য ছয়েল কনজাৰভেশ্যনৰ কিছুমান কামবিলাক চাব আহিছিলোঁ। ননৈ নদীৰ ওপৰত এইটো RIDF স্কিম চলিছিলে 1,30,00,000 টকাৰ। এইটো কেনেকুৱা হৈছে মই চাইছোঁ আৰু এইটো ভালেই হ'ল, সম্পূৰ্ণ হ'ল, কিন্তু কিছুমান এৰিয়া আকৌ এক্সটেনশ্যনৰ প্ৰয়োজন। তাৰ কাৰণে ব্যৱস্থা ল'বলৈ মই ইতিমধ্যে নিৰ্দেশ দিছোঁ। লগতে ওদালগুৰি চাব ডিভিজনৰ ভিতৰত এটা স্কিম আকৌ চাম মই, আৰু লগতে আমাৰ দলীয় কৰ্মীৰ লগত অলপমান লগ পাই কেনেকুৱা আছে সেইটো খবৰ লোৱাটো মোৰ উদ্দেশ্য আছিল। যদিও মই এই ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ নহওঁ, তথাপিও দলীয় কৰ্মীসকলৰ লগত মোৰ পুৰণি সম্পৰ্ক আছে, আজিও আছে। এতিয়া ওদালগুৰি জিলাটো অন্যতম এটা জিলা BTR অঞ্চলত, আৰু বহুতখিনি আঁচনি আছে BTR একৰ্ডৰ দ্বাৰা দিও আহি আছে। অনুষ্ঠান প্ৰতিষ্ঠান ট্ৰাইবেল ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বহুতখিনি, সেইটো যেতিয়া BTR একৰ্ডটো ৰূপায়ণ হ'ব সম্পূৰ্ণভাৱে, তেতিয়া ওদালগুৰি জিলাটো এটা উন্নত জিলা হিচাপত পৰিণত হৈ যাব। দ্বিতীয় কথা, ইয়াত MDFB যিবিলাক কেডাৰ্ছ, তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ ইছ্যুটো বিৰাট ডাঙৰ। আৰু মই যিহেতু একৰ্ড ইমপ্লিমেণ্টেশ্যন কমিটিৰ চেয়াৰমেন, মই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগত যেতিয়া মিটিং বহিম, ৰিহেবিলিটেশ্যন দিশটো আমি জোৰ দিব লাগিব। আৰু গভমেণ্টে তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান আঁচনি অলৰেডি আৰম্ভ কৰিছে, যাতে পইচাটো পায় তেতিয়া উচিত কামত নিয়োগ কৰি পেলাই নিজৰ জীৱিকা নিজে মানে ঠিক কৰিব পাৰে। লগতে ইয়াত ছয়েলৰ বিভাগ হিচাপে ভূটান পাহাৰৰ পৰা বৈ অহা নদী বা মানে বৰষুণৰ নদী বা পানী, এইটোদি বহুত উল্টাখণ্ডা সৃষ্টি হৈছে, গৰাখহনীয়া সৃষ্টি হৈছে। তাত এটা কম্প্ৰেহেনচিভ এটা পলিচিৰ প্ৰয়োজন হয়, উল্টাখণ্ডাটো কেনেকৈ ৰোধ কৰিব পাৰে। আৰু ইয়াত এটা নতুন আন্দোলনৰ প্ৰয়োজন, যে ভূটান পাহাৰৰ আচৰে পাজৰে যিমান দূৰ সম্ভৱ আমি গছ গছনি ৰুই পেলাই বনাঞ্চল সৰু সৰুকৈ হ'লেও যদি সৃষ্টি নকৰে, তেতিয়া গৰাখহনি ৰোধ কৰাটো অসম্ভৱ। মানে এনেকৈ গালি কণ্ট্ৰল বা বল্ডাৰ ফিক্সিং বা কিবা কনষ্ট্ৰাকশ্যন কৰি পেলাই গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে। এতিয়া ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত এটা ভূটান পাহাৰৰ পৰা যিটো প্ৰস্তুত শুক্লাই নদী, সেই শুক্লাই নদীয়ে কিন্তু আমাৰ খাগ্ৰাবাৰী নামনিত বহুত মানে তাণ্ডৱ চলে বছৰ। সেইটো কাৰণে কি ব্যৱস্থা লৈছে? এইটো ৱাটাৰ ৰিচোৰ্চেছ আৰু ইৰিগেশ্যন দুয়োটা মিলি পেলাই ডাঙৰ এটা ইনিচিয়েটিভ উদ্যোগ লৈ আছে। অসমত যিমানখিনি এনেকুৱা খেতি পথাৰ নষ্ট কৰা এৰিয়া আছে, মোৰ বিভাগ নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে নিৰ্দেশ দিছে, এটা কম্প্ৰেহেনচিভ আঁচনি তৈয়াৰ কৰিব লাগে, চব বিভাগক নিৰ্দেশ দিয়া হয়। তাৰ কাৰণে কিমান পইচাৰ প্ৰয়োজন, এইটো দিল্লীৰ পৰা বা বাহিৰৰ পৰা য'ৰ পৰা সম্ভৱ পইচাটো আনি পেলাই সকলো ধৰণৰ এনেকুৱা ডাঙৰ গৰাখহনীয়াৰ সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈ আছে। মই ভাবোঁ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো এটা চৰকাৰ চলি আছে, এই দিশত যথেষ্ট উল্লেখনীয় মানে কাম কৰি যাব আৰু জনগণৰ ৰাইজৰ সমস্যাবিলাকক দূৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ দলৰ এগৰাকী MCL নিলামত সমষ্টি নিলামত দিয়ালৈ এটা প্ৰসংগ চৰ্চা চলি আছে, কি ক'ব? নিজৰ টুইটাৰ একাউণ্ট বা ফেচবুক একাউণ্টত মানুহবিলাকে নিজৰ মানে টেষ্ট অনুযায়ী বহুতখিনি কথা কয়, পাৰ্চনেল কথা। এইটো লৈ পেলাই দলৰ মাজত চৰ্চা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু মত তৰফৰ পৰাও কিবা এটা কমেণ্ট দিব লগা কোনো নাই, মই নাজানো। মানে সঞ্জয় স্বৰ্গীয়াৰীৰ অসন্তুষ্টি আছে বুলি আজিলৈকে মই নাজানো। এইটো ক্ষেত্ৰত দেখা পাইছোঁ যে BPF আকৌ চামিল হোৱাৰ কথা ভাবি আছে, এতিয়া UPPLৰ কিবা ক্ষতি হ'ব নেকি? UPPLৰ একো নহয়, UPPL একো নহয়, আৰু BPFতো চামিল নহয়।